শ্ৰদ্ধাৰ আজি ৭৫তম স্বাধীনতা দিৱসত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ অভিভাৱকসকল, সন্মানীয় স্থানীয় গাঁওবুঢ়াদেৱ আৰু মোৰ সহকাৰীবৃন্দ, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৭৫তম স্বাধীনতা অমৃত মহোৎসৱত আজি তিৰংগা পতাকা আমি আপোনালোকৰ অনুৰোধক্ৰমে উত্তোলন কৰিব লৈছোঁ। আশা ৰাখিম আপোনালোকৰ সহায় সহযোগিতা পুনৰটাই কামনা কৰিছোঁ। ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ, ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ। ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ, ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ। বন্দে মাতৰম, বন্দে মাতৰম। ব্ৰিটিছ সিংহ মুক্ত কৰিবলৈ ভাৰতীয় আহ্বান ধ্বনি, প্ৰান্তে প্ৰান্তে জাগিল জনগণ বন্দে মাতৰম ধ্বনি। ব্ৰিটিছ সিংহ মুক্ত কৰিবলৈ ভাৰতীয় আহ্বান ধ্বনি, প্ৰান্তে প্ৰান্তে জাগিল জনগণ বন্দে মাতৰম ধ্বনি। বন্দে মাতৰম, বন্দে মাতৰম। ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ, ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ। ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ, ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ। বন্দে মাতৰম, বন্দে মাতৰম। চৰাই যামন্ত নিগৰি উঠিছে ভাৰতীয় আহ্বান ধ্বনি, গেৰুৱা পতাকা হাতে হাতে লৈ তেজেৰে বোৱালে ভাৰত ভূমি। চৰাই যামন্ত নিগৰি উঠিছে ভাৰতীয় আকাশবাণী,
গেৰুৱা পতাকা হাতে হাতে লৈ তেজেৰে বোৱালে ভাৰত ভূমি বন্দে মাতৰম বন্দে মাতৰম ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ ভাৰত আমাৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ বন্দে মাতৰম বন্দে মাতৰম নমস্কাৰ